তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। বহুত দিনৰ মূৰত কি ক'ব আৰু গম পাইছোঁ বাৰু, বহুত দিনৰ আগতে মানে এমাহমানৰ আগতে কৈছিলোঁ যে নেক্সট সপ্তাহৰ পৰা ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম, কিন্তু তাৰ নেক্সট দিনৰ পাছৰ পৰাই যে মই বেমাৰত পৰি গ'লোঁ আৰু উঠিবই নোৱাৰিলোঁ। বহুত দিন পৰি থাকিলোঁ আৰু বহুত দিন মানে কিনো আৰু 7 দিনমান পৰি থাকিলোঁ, কিন্তু তাৰ পাছত ভাল পালোঁ। আৰু তাৰ পাছতে কলেজৰ গ্ৰুপত গম পালোঁ যে গৰম বন্ধ খোলাৰ পাছত আমাৰ পৰীক্ষা হ'ব বুলি, আৰু সেনেকৈ অকণমান দিনবোৰ গুচি গ'লগৈ। আৰু এতিয়া পৰীক্ষাও এদায় হ'ল আৰু 15 আগষ্টও পালেহি, সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ বাবে, যিহেতু বহুত দিনৰ পৰা ভিডিঅ' বনোৱাই নাই। আৰু আজি 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস, আৰু সেইবাবেই মোৰ ফালৰ পৰা সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি 15 আগষ্ট, সেইবাবে ভাবিলোঁ আপোনালোকক কিবা স্পেচিয়েল জেগা এডোখৰ দেখাওঁ, আগে পাছে দেখাই নোপোৱা। মানে আজি ভাবিছোঁ টিপাম যাম, আৰু আমি লগৰ কেইটামানৰ লগত লগ হৈ আমি এতিয়া টিপামৰ পিনে গৈ আছোঁ। আৰু আমি অকণমান আগবাঢ়ি দিলোঁ কাৰণ আমি ভিডিঅ' বনাই আহি আছোঁ ন, সেইবাবে। আৰু আহি আমি বহুত দূৰ পালোঁ। সেই আগত চক আগত এখন দলং আছে মানে, আৰু এতিয়া আমি দলঙৰ ওপৰত এইখন চক নৈ আৰু হাইকখন চক লোহৰ দলং। এই লোহৰ দলং কেনেকুৱা মজা লাগিছে। ৰাস্তাটো ইমান ভাল নহয়, হ'লেও ভাল লাগিছে। আৰু ৰাস্তাটো মানে গোটেই ৰাস্তাটো বেয়া নহয়, ক'ৰবাতহে বেয়া, আৰু সেইবাবে ভাল লগা নাই ইমান। মানে ৰাস্তাটো ভাল লগা নাই, কিন্তু জেগাবোৰ বহুত ধুনীয়া লাগিছে বাকী জেগাবোৰ, কাৰণ মই প্ৰথমবাৰ আহিছোঁ, সেইবাবে দেখিও ভাল লাগিছে চাগে। আৰু আমি মৰাণৰ পৰা কমচে কম 30-40 কিলোমিটাৰ পাৰ হৈ আহিলোঁ, আৰু এতিয়া এই বাগানখনৰ পালোহি। মানে এই বাগানখনৰ নাম নাজানো, ক'তো চাইনবোৰ্ড দেখা নাই, দেখিলে চিনি পাম বাগানখনৰ নাম। আৰু এই ৰাস্তাটো বহুত ভাল, ক'ৰবাত পুল চুলবোৰ আছে, তাতহে অকণমান বেয়া, বাকী চব ভাল। বৰ্তমান আমি এই বাগানখনৰ মাজত মানে দবা তিনিআলি আমি ক'ৰবাতে এৰি থৈ আহিলোঁ। এতিয়া অকণমান আগত গৈ চাহত ৰখিম বাৰু, কাৰণ লগৰকেইটালৈ অকণমান দেৰি ৰখি দিব লাগিব। চাহ পাই আমি ইয়াতে ৰখিলোঁ। অকণমান আগত দবা তিনিআলি পাৰ হৈ আহিলোঁ, আৰু অকণমান আগত দৰবা চাৰিআলি আছে, তাত গোটেইগাল লগ খাম। আৰু কেইটামান আহি আছে আমাৰ লগৰ, আৰু লগত আছে এইটো ভাই। তো গৈ আছোঁ আজি। এইপিনে টিপাম আছে ন, এইপিনেদি যাম আৰু টিপাম চিপাম চব ঘূৰি আহিম। আপোনালোকৰ বাৰু প্ৰথম এনেকৈ ফেচ কেমত কথা কৈ বনাইছোঁ, আজিকালিতো অকল ভইচ অভাৰ কৰোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু চাই থাকক ভিডিঅ'টো আগলৈকে, বহুত মজা ভিউ দেখাম আপোনালোকক। তো চাই থাকক, ভাল পালে মানে ভাল পাবই। আৰু কমেণ্ট চমেণ্ট কৰি দিব, শ্বেয়াৰ কৰিব। আজি 1K পাই যাব, 15 আগষ্টৰ দিনাখনে 1K কৰি দিব, আৰু 1K কৰি দিব যেনে তেনে। আৰু দবা তিনিআলিৰ ওচৰতে এটা ঘটনা হৈ গ'ল, মানে ঘটনা মানে কিনো আৰু, মানে আমাৰ লগৰকেইজনে সেই দবা তিনিআলি আগৰ পৰা চিনি নাপায়, মানে কোনপিনে আহিব লাগে। ফোনত কৈ আছোঁ, হ'লেও বুজি পোৱা নাই। এতিয়া আমি অকণমান আগবাঢ়ি গৈছোঁ, আমি লগৰকেইটাক লগ পাই এতিয়া আকৌ আহিলোঁ আগৰ ৰাস্তাত। মানে সিহঁতি দবা তিনিআলিতকৈ বহুত আগত আছিলে, সিহঁতি মানে দবা তিনিআলি পোৱাহিয়ে নাছিলে, সেইবাবে অকণমান কনফিউজ লাগিলে, কিন্তু এতিয়া একো নাই, লগ পাই গ'লোঁ। আৰু হাই আগপিনে চক কি মজা পাহাৰ, মানে আপোনালোকক অকণমান জুম কৰি দেখাইছোঁ। আমি মানে হাই ইয়ালৈ যাম, এই পাহাৰকেইখনলৈ যাম, আপোনালোকে চাই থাকক ভালকৈ আৰু দেখাম। আৰু আমাৰ লগত যোৱা এখেতেও ৰাস্তা পাৰ দেখিছিলে, মানে এই দাদাজনো ৰাস্তা পাৰ দেখিছিলে, আগবঢ়াই নিলোঁ বাৰু। গাইছ আপোনালোকে দেখিবলৈ পাইছে, টিপাম নৌ পোৱাৰ আগতে ইমান মজা ভিউ দেখিবলৈ পাইছোঁ। গছবোৰ কি ওখ দেখিছে, আৰু ডাৱৰখিনিতো ক'বই নালাগে কি ধুনীয়া হৈ আছে। টিপাম নৌ পোৱাৰ আগতে ইমান ধুনীয়া ভিউ দেখিবলৈ পাইছোঁ। টিপাম পোৱাৰ পিছত যে কি যে হ'ব, কেনেকুৱা হ'ব, একো ভাবিও পোৱা নাই। মানে এক্সাইটমেণ্টটো বেছি বাঢ়ি গৈ আছে যিমান টিপামৰ ওচৰ পাইছোঁগৈ। সোণাৰী ফটোশ্বুট প্লেচ, আমি ইয়াত নৰখিলোঁ আৰু গুচি গ'লোগৈ। ফটোও নামাৰিলোঁ, ওপৰলৈও নগ'লোঁ, কাৰণ ইয়াত বেছি একো ফটো মাৰিবলগীয়া জেগাই নাই, অকল সোণাৰী বুলি লিখা আছে, অকল সেইটোকে, আৰু একোৱেই নাই। সেইবাবে আমি আগবাঢ়ি দিলোঁ, কাৰণ আমাৰ দুটা ডেষ্টিনেশ্যন আছে, এটা ৱাটাৰফল আৰু এটা টিপাম। আৰু কিমান দেৰি হয় তাত ঠিকনা নাই, সেইবাবে ভাবিলোঁ ইয়াত বেছি দেৰি ৰখি টাইম ৱেষ্ট নকৰোঁ। এক ছেকেণ্ড আছে বৈ। এনেকুৱা হ'লে ভাল নহয়, টাইমিং দেখুৱা। আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া ৱেডাৰ, মানে যিমান দুপৰীয়া হৈ গৈ আছে সিমান ৱেডাৰটো ধুনীয়া হৈ গৈ আছে। আজি কি হৈছে নাজানো, কিন্তু বেছি ভাল লাগি গৈ আছে, কাৰণ এক্সাইটমেণ্টটোৰ কাৰণেই নেকি নাজানো। কিন্তু ये देखिए बिजली का घर, बिजली यहाँ पर रहता है, इसलिए ये बिजली का घर है। তো গৈ আছে আমি ধনেখনা পাই গ'লহি, আৰু অকণমান চাহলৈ গৈ লওঁ। ইয়াত বহুত গৰম উঠিছে, হেলমেট চেলমেট খুলি একদম চুলি অৱস্থাই নাই, দেখিছে। ধনেখনা সেইটো দেখিবলৈ পাইছে, এইখন ধনেখনা পালোহি। আৰু অকণমান পিছত যামেই কি নগাহাট আছিলে হয় নাই, আৰু অকণমান পাছতে আমি নগাহাট পামেই। এতিয়া এই ৰাস্তাতে সোমাই যাম। এতিয়া লগৰকেইটাৰ কাৰণে ৰখি দিছোঁ, চাহতে ৰখি দিছোঁ আপোনালোক। আৰু 10-15 মিনিটমানৰ পাছতে পামগৈ আমি নগাহাট, মানে ৱাটাৰফল চাবলৈ গৈছোঁ। আৰু টিপাম ছাইডেও যাওঁ। ছাইডত কি ধুম বাজিছে, ক'ৰবাত কিবা হৈছে চাগে, ধুম বাজিছে। এতিয়া ধনেখনা পাইছোঁ, এই বাগানখন দেখিবলৈ পাইছে। আৰু ভিউ আপোনালোকক দেখাইছোঁ, ৰখিব বেক কেমেৰাৰে।
আমি এখন বাইকতে আহিবলৈ পাইছোঁ দেখিছেনে পতাকাখন একদম আহি বতাহত ইমান জোৰছে আহিছোঁ ন এইবোৰ চব খাই গৈছে আপোনালোকে দেখিব পাইছে দুটা হেলমেট আজিকালি পৰিধান কৰিবলগীয়া হয় চশমাখন আৰু বস্তু এটা দেখাইছোঁ চশমাখন চাওক খাই পৰিলে চশমাখন জইন দিব এতিয়া চব লাগিলে নাই জইন দিয়া চশমা এখনে জইন দিয়া চশমা দেখিবলৈ আহিছে এটা মাজতে ভাগি থাকে এই চাইডে নাই এই চাইডে ভাগে অঁ এই চাইডে ভাগে আৰু এইখিনি ইমানেই কৈছে আমি 5 মিনিটমান হ'লেই ৰখা ইমানেই আহি পোৱা নাই আৰু দুটামানকো সেই ভাত খাবলৈ ৰখিছে আকৌ হোটেল এখনত এইটো কি চেতুপুৰহে চেতুপুৰ হেনো শান্তিপুৰ ভিউ কেনেকুৱা লাগিছে দেখিছে নাই আপোনালোকে ইয়াত আমি ফটো দুকপিমান মাৰি লওঁ তাৰপিছত আগলৈ আগবাঢ়ি যাম আমি দুজন ৰখি আছোঁ মানে আমি দুজনে ফটো কেইকপিমান মাৰি লওঁ ইমান ৰ'দত মাৰো জানো অকণমান চাবলৈ আহিলোঁ ফটো কেইকপিমান মাৰি ইনষ্টাগ্ৰামত পোষ্ট কৰিম ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব লিংকটোতো ইউটিউবৰ সেই ডেছক্ৰিপশ্যনতে পাব ফ'ল' কৰি ল'ব তো গাইছ আমি আহি অৱশেষত বহুত ওচৰ পালোহি হেলমেট হাতত সেই পাহাৰখন চাওক আমাৰ পাছনে এইখন পাহাৰ বেক কেমেৰা দি দেখাম এতিয়া বেছি ক্লিয়াৰিটি চেল্ফি কেমেৰা দি কৈছোঁ ন ইমান ক্লিয়াৰিটি নাই এতিয়া বেক কেমেৰা দি কৰি দেখাম আপোনালোকে চাওক এইখন আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা ডাৱৰখিনি একদম লাগি আছে কিজন পাহাৰত ইয়াৰ পৰা একদম লাগি আছে গোটেই লাগি আছে নহয় লাগিয়ে আছে আৰু একদম পাহাৰত লাগি আছে এখন পাহাৰ দেখিবলৈ পাইছে কি মজা অকণমান জুম কৰি দিছোঁ ৰখিব এখন চাওক আৰু কিমান জুম হয় ইমানে জুম হয় আৰু নহয় আপোনালোকে চাওক মজা একদম এনে কেমেৰাত ইমান কোৱালিটি বেয়া আহিছে বাৰু দূৰৰ পৰা কিন্তু ওচৰৰ পৰা বেছি ধুনীয়া বহুত গৰম উঠিছে সেইকাৰণে এতিয়া পানী অলপ খাই লওঁ লগৰকেইটা আকৌ ইয়াতে পাহৰি দেখিলে কি জানে ৰাস্তা সিহঁতক আকৌ ফোন কৰিব লাগিব এতিয়া ফোন কৰিম পানীটো খাই লওঁ আগতে আহি ভাল লাগিছে আজি বহুত প্ৰথমবাৰ এনেকৈ ইমান দূৰলৈ ওলাই আহিছোঁ আৰু আগে পাছে এই পানী শেষ নকৰিবি মোক অকণমান লাগিব আজি ইয়াক কি কৰোঁ আজি ইমান দূৰ প্ৰথমবাৰ ভিডিঅ' বনাবলৈ ইমান দূৰলৈ ওলাই আহিছোঁ আহি পোৱা নাই আনকালে কিন্তু আজি আহি পাইছোঁ ভিডিঅ' বনাবলৈ আপোনালোকৰ বাবে 1K হ'বলৈ গৈ আছে যিহেতু সেইবাবে ভাবিলোঁ এটা ভাল ভিডিঅ' দিওঁ 1K আগত এনেকৈ ভইচ অভাৰ কৰি মানে ডাইৰেক্ট ৰেকৰ্ডিং কৰি বহুত ভাল লাগিছে আনকালে ভইচ অভাৰ কৰোঁ কিবা এটা অখজা মানে ভিডিঅ'টোৰ লগত অকণমান খাপ নোখোৱা টাইপৰ লাগে কিন্তু আজি সেনেকুৱা লগা নাই কাৰণ কৈ গৈছোঁ ন কথাবোৰ ভাল লাগিছে আৰু কি ক'ব আৰু বহুত ভাল লাগিছে আপোনালোকে চাওক ভিউ কি চাব ভিউ মেইন ইয়াত সিহঁতি আহি আকৌ আমাৰ ওচৰত পালেহি আৰু আগত গৈ আছে এখন আৰু আমাৰ পিছতে আহি আছে বাৰু এই আগত যোৱাখনত আৰু এজন ল'ৰা আছে যিহেতু ইয়াৰে আমি মানে মোৰ লগতে যোনে বাইক চলাই আছে সি তালৈ ফোন কৰি গ'লে তহঁতৰ ঘৰৰ ওচৰতে ৱাটাৰফল এটা চাবলৈ গৈ আছোঁ বোলে তই ওলাই লগতে যাওঁ এডোখৰটো চিনি পাওঁ কিন্তু বাকী এডোখৰ আমি ভালদৰে চিনি নাপাওঁ গোটেইকেইজনেই ভালদৰে চিনি নাপাওঁ বাৰু সেইবাবে যিহেতু ইয়াৰ লোকেল ইয়াকে লগত লৈ ল'লোঁ আৰু কোনে নাই একদম চিধা হ'ব বুলি কৈছিলে এইপিনে চিধা নাই আগত ঘূৰি পেলাই আছে এইপিনে ভাল হ'ম ন একদম দিল্লী ঘাট ন তো গাইজ তাত মানে আমাক ৱাটাৰফলটোলৈ সোমাই যাবলৈ নিদিলে কাৰণ কেইদিনমান আগতে কিবা ঘটনা এটা ঘটি গ'ল মানে সেইবাবে আমাক ভিতৰলৈ যাবলৈ নিদিলে আৰু সেইকাৰণে আমি ফাৰ্ষ্ট প্লেটো ড্ৰপ কৰি এতিয়া দিল্লী ঘাট গৈ আছোঁ আৰু দিল্লী ঘাট যোৱাৰ পাছত আকৌ টিপামলৈ যাম মানে সেই ৱাটাৰফলটো বহুত ধুনীয়া চাবলৈ এটা মন থাকি গ'ল কিন্তু ঘটনা ঘটাৰ বাবে তাত সোমাই যাবলৈ নিদিলে ভিতৰলৈ সেইবাবে আমি এতিয়া গুচি আহি দিল্লী ঘাটৰ পিনে গৈ আছোঁ আমাৰ দুটা ডেষ্টিনেশ্যন আছিলে এটা আছিলে ৱাটাৰফলটো আৰু এটা আছিলে টিপাম কিন্তু এতিয়া ৱাটাৰফলটো সলনি দিল্লী ঘাট আহিব আৰু টিপামটো টিপামভাগে থাকিলে সেইটো ভাল লাগিলে মানে ছেকেণ্ডটো যে চেঞ্জ নহ'ল আৰু এতিয়া আমি তললৈ গৈ আছোঁ দিল্লী ঘাটৰ ৰাস্তাটো বৰ বেলেগ নহয় এইটো এটা জেগাত পালোহি এটা জেগাত ইয়াৰ পৰা আহে RX 100খন উঠিব নাই বাৰু আৰু আপোনালোকে এতিয়া দেখিবলৈ পাইছে আমি দিল্লী ঘাটৰ দলঙৰ তলত সোমাই গৈ আছোঁ আৰু অকণমান ওচৰলৈ গৈ আপোনালোকক দেখাম সেইকেইটা আছে
ইয়াত তলত চাবলৈ একোৱেই নাই বেছি, সেইবাবে আকৌ ওপৰলৈ উঠি গৈছোঁ, আকৌ বেলেগ এটা জেগালৈ। বহুত হৈ নামি আহোঁতে একদম ভাগৰ লাগিছে, একদম ঘৰ ঘৰাই গুচি আহিছিলোঁ। এতিয়া আকৌ কলেজ যাব লাগিব। আৰু আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান আমি দিল্লীঘাট দলঙৰ ওপৰত। তলৰ পিনৰ পৰা ভিউটো ইমান ভাল নহয়, ওপৰতে ভাল। আৰু ওপৰৰ ভিউ চাওক ন, কেনে মজা লাগিছে কৈছোঁ ন। আৰু ক্লিয়াৰিটিটো অকণমান ভাল আহিছে চাগে, 4K কৰিছোঁ, অকণমান হিলিছেও। এতিয়া ৱাইড এংগেলত কৈছোঁ, ক্লিয়াৰিটি ইমান ভাল আহিব পাৰে আৰু ৱেডাৰটো ইমান ভাল নেদেখাব পাৰে। তো এতিয়া ইয়াত অকণমান দলংখন চালোঁ, এতিয়া চাই পিনে আমি ইয়াৰ পৰা যাওঁ। আৰু সেই আগত নিজৰ এটা আছিলে মানে, তাত সোমাম বুলি ভাবিছিলোঁ। তাত কৈছে মানে তাৰ গাৰ্ডকেইজনে এবছৰমানেই হ'ল বন্ধ কৰা, মানে কিবা কেছ হ'ল আৰু সেইবাবে ইয়ালৈ গুচি আহিলোঁ। আৰু ইয়াত বেছি ভাল নহয় মানে ভাল নহয় বুলি নহয়, আমাৰ ইমান ভাল নালাগিলে মানে, হ'লেও চালোঁ। আপোনালোকে দেখিবলৈ পালে কেনেকুৱা হয়। ক'ৰবাত সোমাম নহয়, তেতিয়া আপোনালোকক দেখাম নিশ্চয়। তো চাই থাকক ভিডিঅ'টো। হ'ল আজি ভিডিঅ'টো 2টা পাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু 2টা পাৰ্টো কৰিব নোৱাৰিলোঁ, কাৰণ বেছি ঘূৰিবলৈ নহ'ল। য'লৈ প্ৰথম গৈছিলোঁ ন, তাত মানে ৱাটাৰফলটো বন্ধ আছে বুলি ক'লে, সেইবাবে 2টা পাৰ্ট কৰিব নোৱাৰিলোঁ। নহ'লে 2টা পাৰ্ট কৰি দিলে এতিয়া এটা পাৰ্টতে সামৰি দিবলগীয়া হ'ল আৰু। এই যাওঁ চাহি অকণমান আগত দোকানত ৰখিছোঁ, পিয়াহ লাগিছে, পানী চানী কিবা খাই লওঁ। কাৰণ ইয়াত ঢেৰ ষ্ট্ৰিং দেখিছে। ষ্ট্ৰিং খাই ভাল নাপাওঁ, পেপচিটো ভাল লাগে, স্প্ৰাইটটো ভাল লাগে, মেংগ'টো ভাল লাগে, কিবা এটা খাব লাগিব ইয়াত। তাৰপিছত খাই পিনে আকৌ যামগৈ। বহুত গৰম উঠিছে মানে, এই আগত একো দোকান চোকান নাই মানে খাবলৈ। ইয়াতে অকণমান আগলৈ আহি প্ৰথমতে দিল্লীঘাট দলং পালোঁহি, তাৰপিছত তাত একো দোকান চোকান নাই মানে। এতিয়া আহি পাইছোঁ ইয়াত ঠাণ্ডা চাণ্ডা কিবা এটা খাই লওঁ। দিল্লীঘাট দলং গম পালোঁ, ঠাণ্ডা কিবা এটা খাই লওঁ। দোকান মে ৰুকা और सोया स्टिक्स एंड मिमी लिया खाएंगे, कोकोकोला भी लिया, कोकोकोला এটা ল'লোঁ। তাৰপিছত চয়া ষ্টিক্স আৰু মিমি 2 পেকেট ল'লোঁ। ভোক লাগিছে মানে, আৰু বেলেগ ৰুটি চুটি ইয়াত খাবলৈ একো নাই, সেইবাবে এইকেইটাকে লৈ ল'লোঁ খাবলৈ, হৈ যাব। তাৰপিছত কোকোকোলা ঠাণ্ডা খাই যামগৈ আৰু। ফাইনেলি ৰাস্তা বিচাৰি বিচাৰি অৱশেষত এতিয়া টিপামৰ পালোঁহি। টিপামৰ পিনে গৈ আছে এতিয়া। আপোনালোকক অকণমান দেখাম, চাৰ্জ নাই, যিমান পাৰোঁ সিমান দেখাম ল'ব। টিপামত পাই গ'লোহি। ষ্টেপকেইটা চাওক, কিমান খবৰ এনে। এতিয়া আমি টিপামৰ ওপৰলৈ উঠি গৈ আছোঁ। লগৰকেইটা ক'ত আছে ঠিকনা নাই। আমি আগতে আহিলোঁ, পালোঁ নে আগত সিহঁততকৈ পাছত আহি পালোঁ সেইটোও নাজানো, কিন্তু সোমাই গৈ আছোঁ আৰু। যদি সিহঁতি ওপৰত আছে তেতিয়া সিহঁতক লগ পাম, যদি নাই তেতিয়াহ'লে সিহঁতি আহিব, পিছত লগ পাম সিহঁতক। আমি আগতে পাই লগ গৈছোঁ ওপৰ, তাৰপিছত চাওক আৰু কিমান ওপৰ আছে। ঘামি অৱস্থা নাই, হাই পইণ্টলৈকে যাব লাগিব চাওক। আমি গৈ আছোঁ এতিয়া, ভাগৰ লাগিল কি অৱস্থা নাই। এইডোখৰতো বেছি অকণমান আগত বেছি খাৰ আছে। ফটো মাৰিবলৈ চাৰ্জে নাই, 9% আছে। ফাইনেলি ঘামি ঘামি অৱস্থা নাই। এতিয়া মন্দিৰটো ওচৰত মেপতে চাই থকা, আজি আহিছোঁ 12 বাজি গৈছে। ইয়াত ধেৰ মিনাৰেল বটল আছে, আমাৰ ঘাম পানী উলিয়াই পিনে বেছোঁ। জেগাবোৰতো ভালো লাগিছে, কিন্তু বাৰুকৈ গৰম উঠিছে। নেক্সট লেভেল এখন কি নৈ নে অৱস্থা এনেকৈ হৈছে। আহি তোৰ কেনেকুৱা হৈছে হালত দেখা লাগে। সঁচাকৈ টপৰ টপৰকৈ পানী পৰিছে। লগৰকেইটা ওপৰলৈ আহিলে নে নাহিলে সেইটো নাজানো, কিন্তু আমি আহি পালোঁ। ওপৰত গৈ লওঁ, এতিয়া মাজত ৰখিবলৈ নাই। আকৌ ভাগৰ লাগিলে এলহা টাইপৰ ফিল্ডটো আহি যাব, ওপৰলৈ যাবগৈ ন। সিহঁতি তলতে আছে কি জানো, গেটৰ ওচৰত আছোঁ বুলি কৈছিলে যে। ভিডিঅ' বনামলৈকে আহিছোঁ ইমান দূৰ ন। অৱশেষত টিপামৰ একদম ওপৰৰ মন্দিৰটো চপাই গ'লোহি আৰু ভাগৰ লাগি গ'ল খোজকাঢ়ি কাঢ়ি, আমনি লাগি গ'ল। হ'লেও হাৰ মনা নাই, চাবলৈ মন নাছিলে সেইবাবে আহিলোঁ আৰু চাবলৈ। আৰু এতিয়া আৰু অলপ ফুৰিম ইয়াতে। একদম আকাশত আছোঁ। কি সেইটো অৱশেষত টিপামত তললৈ গৈ আছোঁ আমি, ৱাটাৰফললৈ গৈ আছোঁ। আৰু ওপৰলৈ আহোঁতেহে চিন্তা, আহি অৱশেষত ৱাটাৰফলটো ওচৰ পালোহি। সেইটো নহয় চেণ্টাৰৰ নিচিনা।
অকণমান আগলৈ যাওঁ আছোন ঐ ইয়াতহে ভাল হ'ব ঐ ফাইনেলি অকণমান তিতিছোঁ আৰু সেইটো আপত্তি নাই পইচা 10 টকা ধুনীয়া ভাল পানীখিনি ইয়াতহে অলপ ঠাণ্ডা সেই তলৰ পিনে বহুত গৰম শান্তি অকণমান লাগিছে এই পানী বটলটো আমি থৈ আহিলোঁ ন তাত একদম বাহুবলী দেখোঁ আগতে লাগিছে আৰু বহুত দূৰ এইখিনি ভাল লাগিছে এইখিনি বেছি ঠাণ্ডা পানী লেতেৰা পানীখিনি বোলে হ'লেও মুখ ধৰিবলগীয়া আছে গৰম যে মানুহে যে এইবোৰ ইয়াতে খাই পিনে পেলাই বহুত বেয়া কথা কাৰণ প্ৰকৃতিক অনিষ্ট কৰিব নাপায় আমি এইকেইটা সেই তলত পানী পৰি থকাতকৈ ওপৰত ক'ৰবাত ভাল মানে এনেকুৱা ঠাই দি দিম য'ত পানীখিনি অনিষ্ট নহয় মানে পৰিষ্কাৰ হৈ থাকে পানীখিনি যাতে এইখিনি পৰিব দিয়া হেলমেটটো কোনপিনে যায় এইপিনে যায় আমিও পানী বটল লৈ আহিছোঁ পিয়াজ লাগিব বুলি কিন্তু পিয়াজ লগাই নাই এতিয়ালৈকে কাৰণ বহুত ওপৰলৈ আহিলোঁ ন সেইবাবে ভাবিছিলোঁ যে পিয়াজ লাগিব ভৰি কঁপনি উঠিছে যে ওপৰলৈ আহি আকৌ ওপৰলৈ উঠিবলগীয়া হৈছে তললৈও নামিলোঁ ওপৰলৈও নামিলোঁ মানে একেখিনি কামকে কৰি থকা নিচিনা লাগিছে বহুত ভাগৰ লাগিছে আহি লগৰটো ওপৰলৈ গুচি গ'লগৈ মই ইয়াত থাকি গ'লোঁ কি খচ আছে ভয় লাগে না এনেকুৱা জেগাত আগে পাছে আহি পোৱা নাই এইপিনে চক আমি তলত আছিলোঁ একদম এতিয়া ওপৰলৈ আকৌ যাওঁ সেইটো ওপৰে পালেগৈ ভাগৰ লাগিছিলে কাৰণে অকণমান দেৰি ৰখিছোঁ পানী বটলো মই নল'লোঁ মানে আৰু অকণমান বেয়া লাগিছিলে সেইটো আগতে গুচি গ'লগৈ নহয় আৰু আমি এতিয়া লগৰটো ফেফনি কেনেকুৱা উঠিছে অৱশেষত আহি পালোহি দেই আৰু অৱশেষত আহি আমি আকৌ টিপামৰ ওচৰ পালোহি মানে ওপৰ পালোহি তলৰ পৰা আহিলোঁ তাৰপিছত আকৌ ওপৰলৈ আহিলোঁ আৰু চ' আজি সিহঁতৰ লগত আহিলোঁ দুজন তলৰ পৰা আহি আছে আমাৰ লগত আমি ওপৰ পালোহি আৰু এজনে ফটো মৰাত ব্যস্ত আৰু এজন জিন্তু আৰু ঋতু এই দুজন চেনেলৰ বিষয়ে এটা ক্লিপছ দিয়া বুলি কিবা এটা কৈ দিয়া প্ৰকাশ পুলকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ইয়াৰ পৰা সামৰণি মাৰিব লাগিব কাৰণ মোবাইলৰ চাৰ্জ 2% আছে তলৰ পৰা দুজন অহাৰ লগে লগে আমিও যামগৈ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে যদিহে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি আগৰ পৰাই কৰিছে ভিডিঅ'ৰ পৰা ধন্যবাদ লগ পাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ৰ জৰিয়তে তেতিয়ালৈ বাই বাই